Hello and hi my dear student, welcome to my YouTube channel MS Classes with Sarji. So student, আজি মই তোমালোকক এই ভিডিওটোৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞানৰ অধ্যায় 2 মাটি শিল আৰু খনিজ পদাৰ্থ এই চেপ্টাৰটোৰ তোমালোকক কুৱেশ্যন এনসাৰখিনি দি দিম। সো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে মাটি কি? উত্তৰ হ'ব যে পৃথিৱীৰ উপৰিভাগৰ কোমল আৰু সাৰুৱা অংশটোৱে হৈছে মাটি। যে মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি? উত্তৰ হ'ব মাটিৰ ঘাই তৰপ দুটা। আমি যেতিয়া চেপ্টাৰটো আলোচনা কৰিছিলোঁ তেতিয়া আমি পাইছিলোঁ যে মাটিৰ তৰপ দুটা থাকে। প্ৰথমটো হৈছে সাৰুৱা মাটিৰ তৰপ আৰু তাৰ তলৰটো হৈছে টান মাটিৰ তৰপ। মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি? উত্তৰ হ'ব আমি পঢ়োতে পাইছিলোঁ যে মাটিৰ প্ৰকাৰ তিনিটা হয়। কি কি হয়? যে বালিয়া মাটি, বোকা মাটি আৰু সাৰুৱা বা পলসুৱা মাটি। এই তিনিটা হৈছে মাটিৰ প্ৰকাৰ। গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে? উত্তৰ হ'ব যে গছ-গছনিয়ে শিপাৰে মাটি সামুচি ধৰি থাকে আৰু সেইবাবে বৰষুণৰ পানীয়ে সহজে মাটি উটুৱাই নিব নোৱাৰে আৰু বতাহেও সহজে মাটি উৰুৱাই নিব নোৱাৰে। এনেদৰে গছ-গছনিয়ে মাটি সংৰক্ষণ কৰে। মাটি আমাক কিয় লাগে? মাটি আমাক কিয় প্ৰয়োজন? তাৰ কাৰণ দুটা লিখিব দিছে। কি কি হ'ব? যে খেতি বাতি কৰিবলৈ আমাক মাটিৰ প্ৰয়োজন হয়, হয়নে? আৰু কি কৰিবলৈ মাটিৰ প্ৰয়োজন হয়? যেনে ঘৰ দুৱাৰ সাজিবলৈ বা আলি পদূলি সাজিবলৈ মাটিৰ প্ৰয়োজন হয়। 6 নম্বৰ প্ৰশ্ন, মাটিৰ ওপৰৰ তৰপটোত খেতি বাতি কিয় ভাল হয়? উত্তৰ হ'ব যে মাটিৰ ওপৰৰ তৰপটো সাৰুৱা হোৱাৰ বাবে খেতি বাতি ভাল হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে যে মাটিৰ উপাদান কেইটা আৰু কি কি? মাটিৰ উপাদান কেইটা লিখিবলৈ থাকি গ'ল। তোমালোকে লিখি ল'বা যে মাটিৰ উপাদান দুটা। কি কি সেইটোৱে লিখি দিছোঁ মই। চোৱা যে কি কি হয়। শিল, বালি আৰু বোকাৰ কণিকা। তাৰপিছত 2 নম্বৰটো হৈছে হিউমাছ। 8 নম্বৰ প্ৰশ্নটো হৈছে যে বালিয়া মাটি কেনেকুৱা লিখা? বালিয়া মাটি কেনেকুৱা হয়? যে বালিয়া মাটি খহটা হয় আৰু বালিয়া মাটিত বালিৰ পৰিমাণ বেছি থাকে আৰু বোকা আৰু হিউমাছৰ পৰিমাণ কমকৈ থাকে। যে বোকা মাটি কেনেকুৱা লিখা? বোকা মাটি কেনেকুৱা হয়? যে বোকা মাটি কোমল আৰু মিহি। তাৰপিছতে বোকা মাটিত বোকাৰ পৰিমাণ বেছি থাকে আৰু বালি আৰু হিউমাছৰ পৰিমাণ কম থাকে। 9 নম্বৰ প্ৰশ্নটো হৈছে হিউমাছ কাক বোলে আৰু ইয়াৰ প্ৰয়োজন কি? উত্তৰ হ'ব যে মৃত জীৱ-জন্তু, গছ-গছনি গেলি পচি মাটিত মিহলি হৈ থাকে আৰু সেইবোৰকে হিউমাছ বোলে। হিউমাছ বোলে হ'ব লাগিছিলে। তো ইয়াতে হিউমাছ শব্দটো লিখিবলৈ থাকি গ'ল। তোমালোকে লিখি দিবা। ইয়াৰ প্ৰয়োজন হৈছে যে হিউমাছে মাটি সাৰুৱা কৰে আৰু সাৰুৱা মাটিত খেতি মাটি ভাল হয়। তাৰপিছৰ প্ৰশ্ন, সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে কিয় বাৰু? উত্তৰ হ'ব যে সাৰুৱা মাটিত খেতি বাতি ভাল হয়। তাৰপিছতে ঘাঁহ বন গজে, গছ-গছনি গছে আৰু এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱ জীয়াই থাকে। সেইবাবে সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে। বা সাৰুৱা মাটিত এনেবোৰ জীৱৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ ভালকৈ হয় বাবে সাৰুৱা মাটিয়ে জীৱক সহায়। তাৰপিছৰ প্ৰশ্নটো হৈছে 12 নম্বৰ প্ৰশ্ন, অৰ্থাৎ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে যে টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ'ব পাৰে? যে টান শিল এটা প্ৰথমতে ৰ'দ, বতাহ, ধুমুহা, বৰষুণ আদিৰ ফলত ভাঙি সৰু সৰু শিলত পৰিণত হয় আৰু সেই সৰু সৰু শিলবোৰ ভাঙি আকৌ বালিলৈ সলনি হয়। ধুমুহা, বতাহ, নদীৰ সোঁতত সেই বালিবোৰ ধূলিলৈ সলনি হয়। এনেদৰে টান শিল এটা ধূলিলৈ সলনি হ'ব পাৰে। আজিলৈ ইমানেই আছিলে। ইয়াৰ পিছত তোমালোকৰ 3rd চেপ্টাৰটো আলোচনা কৰিম।